ধন্যবাদ। বাকী মই চাইকেল ৰাইডটো যেতিয়া ষ্টাৰ্ট কৰাৰ পিছততো কিছুমান মানুহে ডিমোটিভেট কৰে, তেনেকুৱা শ্ৰেণীৰ মানুহ কিছুমান আছে আমাৰ সমাজত। বন্ধুসকল, এয়া বেকগ্ৰাউণ্ড পিছফালে চাবলৈ পাইছে কিমান ধুনীয়া জেগা, কিমান মুকলি জেগা। মানে এফালে গৈ আছিলোঁ, বিশেষকৈ আজিৰ ভিডিঅ'টো মানে অলপ বেলেগ ধৰণৰ দিব বিচাৰি আছোঁ আপোনালোকক। মানে এজন যুৱক আহি আছে আপোনাৰ বৰপেটাৰ পৰা। তেখেতে মানে চাইকেল লৈ আহিব। তেখেতে গম নাপায় কেছটো যে আমি তেখেতক আগবাঢ়িব আহিছোঁ বা তেখেতক লগ ধৰিবলৈ গৈ আছোঁ। আৰু যুৱকজনে বৰপেটাৰ পৰা গোটেই অল অসম মানে চাইকেল ৰাইড কৰি আহি আছে। তেখেতক মানে আজি আমি লগ ধৰিম আৰু লগ ধৰি মানে যাওঁতে বাটতে মানে এয়া অলপ মানে এইটো পৰিৱেশটো মানে অলপ খালী জেগা, মানে বহুত ধুনীয়া লাগিছে, কি ধুনীয়া হাৱা বতাহ মাৰি আছে। গতিকে এই জেগাটোত অলপ ৰখিলোঁ, মানে অলপ ভাল লাগিছে আৰু ঠাইখিনিও বহুত চিনাকি কৰাই দিম। যিহেতু তেখেতক হঠাৎ মানে আজি পাই যাবলগীয়া হৈছে, পাইছোঁ মানে দুদিন আগত মানে তেওঁলোকৰ অলপ যোগাযোগ কৰিছিলোঁ, কিন্তু তেখেতক লগ পোৱা নাছিলোঁ। আজি বিশেষ এটা কামত ওলাই আহিছিলোঁ, যিহেতু আজি তেখেতক লগ পালোঁ। তেখেতে আহি আছিলে। তেখেতৰ নামটো মই কৈ দিছোঁ, তেখেতৰ হাফিজুৰ ৰহমান। তেখেতে মানে ঘৰৰ পৰা ওলাইছে মানে চাইকেল ৰাইডিঙত। মানে তেখেতে গোটেই অসমত গোটেই অসমখনত মানে তেখেতে ৰাইডিং কৰিছে। আপোনালোকক আমি চিনাকি কৰাই দিছোঁ। এইজন হৈছে হাফিজুৰ ৰহমান। তেখেতে গোটেই অসমতে চাইকেল ৰাইডিং কৰি আহিছে, গোটেই অসমখনতে কৰিছে। আজিৰ যুগত কাৰনো সময় আছে ইমানখিনি কৰিব লাগে। তেখেতে কেৱল চাইকেল ৰাইডিঙেই নহয়, চাইকেল ৰাইডিঙৰ লগত আপোনালোকে চাবলৈ পাইছে এইটো। তেখেতৰ প্ৰথম বস্তু হৈছে এইটো, সে নো টু ড্ৰাগছ। এই বস্তুটো বিশেষকৈ আমাৰ অসমখন মানে একেবাৰে ক'বলৈ গ'লে ধ্বংসৰ পথত গৈ আছে। এইটো হৈছে চবচে ডাঙৰ বিষয়, মানে এই বস্তুটো যিহেতু আমি আগৰ পৰা গম পাই আছোঁ যে আমাৰ নানান যুৱ প্ৰজন্মৰ যুৱকসকল তেওঁলোকে বহুতে মানে ধ্বংসৰ পথত গৈ আছে। কিন্তু আমাৰ পুলিচ প্ৰশাসন হওক বা মানে কোনো আজিলৈকে মানে এইটো কমাব পৰা নাই। যিমান যুৱকসকলে তেওঁলোকে ধ্বংসৰ পথত গৈ আছে, কিন্তু এইটো কোনো মানে ৰক্ষণাবেক্ষণ প্ৰশাসনৰ হ'লেও মানে দিব পৰা নাই। গতিকে এইটো এটা ভাল বিষয় লৈ তেখেতে ৰাইডিঙৰ লগতে মানে এইটো এটা প্ৰচাৰ তেখেতে চলাই আছে, যাতে অসমখনৰ মানে এইটো যিমানটো পাৰো হয়তো মানে প্ৰচাৰ চলোৱাটো হৈছে বহুত ডাঙৰ বস্তু। তেখেতৰ নিচিনা আৰু 10জন যুৱক যদি ওলাই আহে, এই সে নো টু ড্ৰাগছ মানে এই ড্ৰাগছৰ বিৰুদ্ধে যদি আৰু 10জন এনেকুৱা যুৱক যদি আমি সকলোৱে যদি ওলাওঁ, ইয়াৰ বিৰুদ্ধে যদি আমি মাত মাতি যাওঁ আৰু ইয়াৰ বিৰুদ্ধে যদি আমি প্ৰচাৰ চলাই থাকোঁ, নিশ্চয় এদিন এই বস্তুটো আমাৰ অসমৰ পৰা নাইকিয়া হৈ যাব। অসমৰ পৰা নাই, গোটেই বিশ্বৰ পৰা এই বস্তুটো নাইকিয়া হৈ যাব বুলি এইটো আমাৰ আশা এটা। কিন্তু ইয়াৰ বিৰুদ্ধে আমি সদায় মাত মাতিম। তেখেতে কেৱল এই বস্তুটো ইম্পৰ্টেণ্ট বুলি তেখেতে এইটো এটা বেনাৰ হিচাপত তেখেতে বনাই লৈছে। মানে এই বস্তুটো কিমান ডাঙৰ হ'ব লাগিব এই বিষয়টো, আৰু তেখেতে জানে যে এই বস্তুটোৱে আমাৰ যুৱ প্ৰজন্মৰ ডেকাসকল যুৱকসকল বহুত ধ্বংসৰ পথত গুচি গৈছে। সেই বিষয়বস্তুটো লৈহে তেখেতে বিশেষকৈ এই বস্তুটো মানে লৈছে। আৰু বিশেষকৈ তেখেতৰ পৰা কিছুমান কথা আমি জানিব বিচাৰিম। আপুনি অসম যেতিয়া ওলাইছে মানে গোটেই অসমখনকে আপুনি ভ্ৰমণ কৰিব বুলি ঘৰৰ পৰা ওলাইছিলে নেকি? নমস্কাৰ, মোৰ নাম হাফিজুৰ ৰহমান। যিকি নহওক, মই যেতিয়া ঘৰৰ পৰা ওলাইছিলোঁ, মই ঘৰৰ পৰা ওলাইছিলোঁ আপাৰ আছাম আৰু এখন মানে ভাৰতবৰ্ষৰ ৰাজ্য অৰুণাচল প্ৰদেশ। এই দুটা ৰাজ্য মানে মই টুৰ কৰিম বুলি মানে ওলাইছিলোঁ। আৰু মই মানে স্কুল কলেজবিলাকত এৱাৰনেছ প্ৰগ্ৰাম কৰি আহি আছোঁ। মই আমাৰ বৰপেটা জিলাৰ পৰা আৰম্ভ কৰি বৰপেটাৰ পৰা গুৱাহাটী, তাৰপিছত কাজিৰঙা, দেৰগাঁও, যোৰহাট, মাজুলী, ঢকুৱাখানা, গোগামুখ, লখিমপুৰৰ পৰা এফালে কিমিন হৈ কটিন, হাপলি, জিৰ'। এই গোটেইখিনি অলৰেডি মই কাভাৰ কৰিছোঁ, ৰাইড কৰিছোঁ এইটো মানে ৰাইডত। আজি আপোনাৰ লগত লগ পালোঁ আৰু বাকী এতিয়া মই ৰিজত আছোঁ আৰু। আচ্ছা, এইখিনিতে আৰু এটা কাম আমাৰ থাকি গ'ল। যিহেতু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা
জনাই দিওঁ। বাকী আমি কাম পিছত কৰিম বাৰু, তেখেতৰ কাম ধন্যবাদ। এতিয়া আৰু দুটামান কথা তেখেতক সুধিবলগীয়া আছে যিহেতু। এনে আপুনি যেতিয়া মানে ঘৰৰ পৰা আহিছে, এনে ৰাস্তাত যেতিয়া আপোনাৰ কিবা অসুবিধা পায় নেকি, বা কোনোবাই কিবা সুধে নেকি আপোনাক? সোধে তেনেকুৱা। বাকী মই চাইকেল ৰাইডটো যেতিয়া ষ্টাৰ্ট কৰিছোঁ, ষ্টাৰ্ট কৰাৰ পিছততো কিছুমান মানুহে ডিমটিভেট কৰে। তেনেকুৱা শ্ৰেণীৰ মানুহ কিছুমান আছে আমাৰ সমাজত, কিছুমান মানুহে ডিমটিভেট কৰে। বাকী 100ৰ ভিতৰত ধৰক 90% মানুহে মানে ছাপোৰ্ট কৰে আৰু, যে আপুনি এনেকুৱা কাম কৰি যাওক আৰু আপুনি আগুৱাই যাওক। বাকী ভাল লাগিছে মোৰ এইটো যাত্ৰাত, এইটো ৰাইডত। তো মানুহে বহুত সহায় কৰিছে, বহুত ছাপোৰ্ট কৰি আছে। আপুনি মোৰ দৰ্শকক কিবা ক'ব নেকি? মই আপোনালোকৰ দৰ্শকক এইটোৱেই ক'ম যে আপোনালোকে যিমান দূৰ সম্ভৱ আমাৰ ভাৰতবৰ্ষখন এখন নিচামুক্ত এখন দেশ হিচাপে গঢ়ি তোলক। আৰু বিশেষকৈ মই ক'ম যে আমাৰ অসম ৰাজ্যখনত বহুত ড্ৰাগছ মানে বিয়পি আছে। এটা সময়ত যেনেকুৱাকৈ কৰোণা ভাইৰাছ বিয়পি পৰিছিলে, ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষত মানে ড্ৰাগছে বহুত মানে বেয়া দিশত প্ৰভাৱ পেলাই আছে। তো মই আমাৰ মানে আপোনাৰ যিমানখিনি ভিউৱাৰ্ছ আছে, মই সকলোকে ক'ম যে আপোনালোকে সকলোৱে ড্ৰাগছ বন্ধ কৰক আৰু দাদাক বহুত ছাপোৰ্ট কৰক। তো এইখিনিয়ে আৰু। মই এটা কথা আকৌ জনাই দিওঁ, তেখেতে যিহেতু ৰাইডিং কৰি আছে, তেখেতৰ এটা ইউটিউব চেনেলো আছে। গতিকে ইউটিউব চেনেলটো আপোনালোকে পাৰে যদি ছাবস্ক্ৰাইব কৰি দিব। নামটো মই তেখেতৰ পৰা শুনি ল'লে ভাল হ'ব। ঠিক আছে, মোৰ ইউটিউবৰ চেনেলটোৰ নাম হ'ল মাৰ্কোছ ৰাইডাৰ 1999, আৰু ইনষ্টাগ্ৰামতো আছে মাৰ্কোছ ৰাইডাৰ 1999, আৰু ফেচবুকত আছে মাৰ্কোছ ৰাইডাৰ বুলি। তো প্ৰফাইলত গোটেইকেইটা চেম পাব আৰু। তো সকলোৱে ছাপোৰ্ট কৰিব আৰু যিমান পাৰে। আৰু এই ভিডিঅ'ৰ জৰিয়তে মই এটা কথাই জনাব বিচাৰিম যে এইজন যুৱকে যেনেকৈ আজি চাওক, তেখেতে অকলেই আহি গোটেই মানে অসমখনত ভ্ৰমণ কৰি এনেকুৱা এটা প্ৰচাৰ চলাই আছে। যদি এই এনেকুৱা এজন যুৱকৰ লগত যদি আৰু যুৱকটো ঢেৰ আছে, সকলোৱে যদি আমি মিলি এনেকুৱা এটা প্ৰচাৰ চলাওঁ, হয়তো দেশখন মানে এনেকুৱা কিছুমান নিচামুক্ত দেশ আমি গঢ়িব পাৰিম। গতিকে সেই ইচ্ছাৰে আমি সকলোৱে সহযোগ, আৰু এখেতক যদি আপোনালোকে য'তে পায়, এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে হয়তো চালে, তেখেতক যদি ক'ৰবাত লগ পায়, অলপ সাহস দিব, অলপ মৰম চেনেহ তেখেতকো দিব, আৰু যাতে বেলেগ অন্যান্য আমাৰ মানে বন্ধুসকলেও যাতে সহযোগ কৰে, সেই অৱশেষত মই সেইটোৱে জনাম। সেয়াই আৰু। ঠিক আছে, ভাল লাগিল লগ পাই।